25টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰে এই ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টোত এটা লাইক কৰি যাব ৰেশম উৎপাদনৰ বিষয়ে কৌটিল্যৰ অৰ্থশাস্ত্ৰত নলবাৰী জিলাৰ কোনখন গাঁৱৰ কথা উল্লেখ আছে শংকুৰিহা গাঁও স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছিল 4 বাৰ 1947 চনত অসমৰ জিলাৰ সংখ্যা কিমান আছিল 13খন কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ কি উত্তৰ চেং ভাৰতৰ কোনখন ৰাজ্যত নাৰীৰ সংখ্যা পুৰুষতকৈ বেছি কেৰালা ৰাজ্যত ৰেড ড্ৰেগন বুলি কোনখন দেশক কোৱা হয় চীন দেশক ৰেড ড্ৰেগন বুলি কোৱা হয় অসমীয়া কেলেণ্ডাৰত কোনটো মাহ 32 দিনীয়া হয় আহাৰ মাহটো 32 দিনীয়া হয় শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল আমেৰিকাৰ পতাকাত কেইটা তৰা আছে 50টা তৰা আছে চন্দ্ৰযান 3 অভিযানৰ লগত জড়িত অসমৰ বিজ্ঞানীজনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে স্বয়ন দত্ত ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম কি ব্ৰহ্মপুত্ৰ নদী অসমৰ বনাঞ্চলত কোনবিধ গছৰ প্ৰাধান্য বেছি শাল গছৰ প্ৰাধান্য বেছি কমলাৰ চহৰ বুলি কোনখন চহৰক কোৱা হয় নাগপুৰক কোৱা হয় কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয় বাংলাদেশক নদীৰ দেশ বুলি কোৱা হয় প্ৰথম ভাৰতীয় ৰঙীন চলচ্চিত্ৰখনৰ নাম কি কিষাণ কন্যা অসমৰ উচ্চতম মন্দিৰ কোনটো শিৱদৌল ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্য কোনখন মধ্যপ্ৰদেশ হৈছে ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্য মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোনে অভিহিত কৰিছিল সুভাষ চন্দ্ৰ বসুৱে ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ ভঁৰাল বুলি কোৱা হয় উত্তৰ প্ৰদেশক চেনিৰ ভঁৰাল বুলি কোৱা হয় কি প্ৰাণীৰ গাখীৰত আটাইতকৈ বেছি প্ৰটিন থাকে ভেড়াৰ গাখীৰত আটাইতকৈ বেছি প্ৰটিন থাকে কোন প্ৰাণীৰ 3টা হৃৎপিণ্ড আছে অক্টোপাছৰ 3টা হৃৎপিণ্ড থাকে ভাৰতৰ সকলোতকৈ পৰিষ্কাৰ নদী কোনখন মেঘালয়ৰ উমংগত নদী বিশ্বৰ বৃহত্তম বিদ্যালয় কোন দেশত আছে বিশ্বৰ বৃহত্তম বিদ্যালয় আছে ভাৰতত কি দাইলত সবাতোতকৈ অধিক প্ৰটিন থাকে মাটিমাহত আটাইতকৈ বেছি প্ৰটিন থাকে শুক্লধ্বজ কি নামেৰে জনাজাত আছিল চিলাৰায় নামেৰে জনাজাত আছিল ভিডিঅ'টোৰ পৰা যদি আপোনালোক অলপ হলেও উপকৃত হৈছে তেনেহলে ভিডিঅ'টোত এটা লাইক নিশ্চয়কৈ কৰি দিব বুলি আশা কৰিলো আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে ধন্যবাদ